এটা খুটা হয়নে নহয় খুটাই প্ৰতি 1 ষ্টাৰকে ধৰিছো 4 ষ্টাৰ পইচা গতিকে কামটোত মন দিবি পইচা এনে হোটেলখনৰ নাম কিবা ভাবিছেনে চা হোটেল এঙামুৰি একাপ চাহ খাওক দেহ এঙামুৰি খেদাওক চা এ মজা অ ছাৰ আপুনি এনেকে কিহৰ চাহ দোকান দি আছে আদা বাকলি গুচালে পানীত তিয়াই থৈছো আঙুলি মাৰি দিম বাকলি উৰি যাব চা ঐ এইবিলাক বন্ধ কৰ চা হেডমাষ্টাৰ আহিছে চা অ ছাৰ আপুনি এনেকে দিনবোৰ কিয় পাৰ কৰি আছে এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ হ'লে 9 দিনৰ প্ৰিপেয়াৰ লিভ পায় মই যেনিবা মাহী পেহী ঘৰত ফুৰিবলৈ নগৈ ইনকম কৰি আছো আৰু তোৰ কি হৈছে চা আগতে চাহৰ দোকানী আছিলো বহুত ইষ্টা গুগল কৰিছো এতিয়াও চাহৰ দোকানী এইবিলাক লচোন বল কি কৰিছে তাত চাহ হাতখন দেচোন মিঠা হৈছেনে চাই দে ছাৰ নিবনে দোকান নহ'লে ছাৰৰ আমি গালি খাই থাকিব লাগে ই যে বহুত দম দি কথা কৈছে অকণমান জেং কৰি আহো নেকি চা কামত লাগ হা ছাৰ নিবনে নহ'লে আমাৰ পুলিচ ফৰ্চ মাতি দিবা মই বাধ্য হ'ম চালা আজিলৈকে মই উঠিব নোৱাৰিছো চা নতুনকে ব্যৱসায় এটা আৰম্ভ কৰিছে আজিও মোক উঠিবলৈ নিদিছে চা মই কি কওঁ চা গিলাচটো ধৰ চুপ হা ছাৰ লাগে যদি মই টেবুল ধৰি দিম ঘৰত থৈ আহিম মিঠাটো চেক কৰি দিবি এই যি কৰা কৰি থাক পানী দিয়ক হেৰি ঢালিব লাগে এইটো গিলাচত ঢালিছো ডাঙৰটো গিলাচত হে চা এই ৰচোন তোক মেডামে দোকান খুলি দিয়া নাছিল বা পাইলছ লগাই গোটেইখনকে চিকচিকিয়া কৰি পেলালে চা চাহ আনিছ মই আপোনাৰ চাহ খাবলৈ মন কৰিছে এতিয়া আনি আছো কিন্তু আপুনি কমলা গালি এটা পাৰিব লাগিছে চা কিয় দোকানখন আমাক খুলিব নিদিছে মই বোলে কি আছো হয় নেকি হয় চা কমলা গালি পাৰটো ফিজ তেতিয়াহ'লে আমি দোকান খুলিব পাৰিছো পাৰ্মিশ্যন দিছে বাহ আজি আপুনি আমাৰ কাৰণে জীৱনৰ যিটো কৰিছে সেই চাহৰ দোকান আজি আমাৰ হ'ব মই বুজিছো তই যা চাহ একাপ লৈ আহে যা আমাৰ বুলি যে কৈ আছে কেছটো কি বা মই মাক ফোন কৰিছিলো মাৰ বৰ ৰেলৱেত কোনোবা চিনাকি আছে এই টিকেটটো কৰি দিব কিহৰ টিকেট শিলচৰত যোৱাৰ কাৰণে বসুমতাৰী মাথাটো বেয়া নকৰিব আৰে ছাৰ আপুনিয়ে কৈছিল দেখোন শিলচৰত যাব লাগিব বুলি পাগল চব মোৰতো চুবাবলৈ আহিছে মোৰ হা চুবাই শেষ কৰি দিছে মোক মিনিনা মন্দং আলি পেট আমাক দোকান খুলিবলৈ দিছে আপোনাৰ খবৰ চা তই মিছাই কৈছ এই মিঠাটো বাদ দিয়ক চাহ এতিয়া মোৰ চাহ একাপ আনিবলৈ পাৰ্মিশ্যন দিছে কি ছাৰৰ আশীৰ্বাদ আমাৰ ওপৰত আছে যেতিয়া এবাৰ দোকান ফাটি আৰু এই মজা কি এইবোৰ চাহ আমি দুটাই নতুনকে হোটেল এখন লঞ্চ কৰিছো চাহ গেটৰ সন্মুখতে কিবা এটা কৰিতো খাব লাগিব চুপ ঐ ক'ত গ'ল আছো চাহ চাহৰ দোকান দিবলৈ আহিছে আপুনি দেখোন পাৰ্মিশ্যন দিছে এতিয়া মই পাৰ্মিশ্যন দিলো নকওঁ কিয় ই কি ক'ব নকওঁ কিয় কথাটো মোৰ পৰা চব মাল উৰি গ'ল চাহ কাণতলীয়া চৰ এটা দি ঘূৰাই আনো এই চুপ থাকক মই আপোনাক কৈছিলো নে নাই আজি গৈ মই ট্ৰেইনত উঠাই থৈ আহিম শিলচৰ যাব লাগিব
আপোনাৰ ভৰিত ধৰিছো চাহ মোক আৰু তেনেকে নকব মই ইয়াতে চাহ বেছি খাম কিন্তু মই ঐ, কলৈ গ'লগৈ আকৌ মই বিচাৰি আনিম চাহ অ' চাহ নিতৰ নতিকা কি আনিছে দিয়কচোন দুটামান চুবাওঁ আচ্ছা কেকে তই আজি কি কাৰণত মোক মাল খুৱাব মন গেলনো হেই খুৱাবলেতো তহঁতক সদায় মন যায় কিন্তু কি কিন্তু তহঁতেহে মোক দেখিব নোৱাৰ মা কচম কৈছো মই কাণত ধৰি তক মই বিৰাট ভাল পাওঁ থেংক ইউ আচ্ছা এই মানুহ দুজন গিলাচ তিনিটা যে এটা ঘৰ মুৰি ঘৰলৈ লৈ যাবি এপেক হেই, মাৰ খৰকে মাৰো ঐ কিয় মাৰছা কি হলে ইমান ধুনীয়াকে এক্টিংটো কৰিব লাগিছে ইমান নামা কৈছে আপুনি কিয় নামাৰিছে অ আই ডাইলগহে কৈছা তই সঁচা আকৌ ডাইলগ সঁচা আকৌ বোলে জলবস্যু ডাইলগ কমল তোক কি লাগে এইখিনি কোনে মাৰিছে সেইটো কমল ঐ কমল নাটকৰ মাজত কিয় গান হাত দিছ আচ্ছা তই সঁচাই কচোন শিলচৰত যাবি নে নাযা মই গ'লে তই ভাল পাওঁ ন 50-50 মানে একফালৰ পৰা গ'লে ভাল পাম একফালৰ পৰা নগ'লে ভাল পাম এফালৰ পৰা থাকিলে ভাল পাম এফালৰ পৰা নাথাকিলে ভাল পাম আৰু এফালৰ পৰা শিলচৰত গ'লে ভাল পাম এফালৰ পৰা কিন্তু ইয়াত থাকিলে ভাল পাম হেই তই নিচা ফালি দিবি দেখোন হেই কি আছে যোৱাই তোমাক গোটেই দিনৰ দিনটো বিচাৰি আছো আৰু তুমি আছা ইয়াত ব'লা কাইলৈ ৰাতিপুৱাই শিলচৰ যাব লাগিব নহয় সৰুকে পেক এটা নলওঁ দিয়া ব'লা ধুনীয়াকে টানি টানি কথা পাতিম নাই 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 ব'লা আছো তুমি ব'লা আহা আহা শুন মোৰ কথাটো কওঁ এই যোৱা মই নাখাওঁ অ'। চিউম আৰু দুটা দৃশ্যৰ পিছতে আজি চাগে জলবস্যু নাটকৰ জনিকা পৰিব আপোনালোক গুচি যাব আমি গুচি যাম থাকি যাব চিচাৰ বটল দুটা প্লাষ্টিকৰ বটল দুটা চানাগুটি দুটা আজি যে ডাইলগ বিলাক ইমান বেয়া বেয়া লাগিছে সদায় একেবোৰ ডাইলগকে নচলেতো আজি আমাৰ বেলেগ দিছো আচ্ছা আমাৰ মিটিং শেষ আমি এই কথাখিনি মৰ্ণিঙলৈ মনত ৰাখিম আজি আপোনাৰ ঘাম বিলাকো ইমান বেলেগ বেলেগ গোন্ধাইছে ছাৰ এৰা বৰ কষ্টৰ ঘামো দে হাত মিলা এই এই যোৱা মোক